নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়। মই আজি ঘৰতে বনাই কেনেকৈ চাবোন, নিম পাতৰ পৰা কেনেকৈ চাবোন বনাই মই আপোনালোকক এটা সৰু ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ এৰি দিছোঁ। আৰু এয়া নিম গছখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ পাতখিনি। তাৰপিছত মোৰ হাতত যিহেতু চব্বেছ আছিলে, সেইটো কাৰণে মই এটুকুৰা সৰু পিয়াজ ল'লোঁ। আচলতে মই চেষ্টা কৰি চালোঁ যে হয় নে নহয়। ঘৰতে নিম পাতৰ পৰা সকলোৱে যিহেতু কৈ থাকে নিম গছৰ খুব ধুনীয়া হয় চাবোন, তো সেইটো কাৰণে মই চেষ্টা কৰিলোঁ দেই। এইখিনি মই সৰু সৰুকৈ কাটিবলৈ লৈছোঁ। পিঁয়াজ টুকুৰাটো চাব আপোনালোকে কেনেকৈ মিহি, যিমান পাৰে মিহি কৰিব লাগিব। মিহি কৰিলেহে খুব ধুনীয়াকৈ চাবোন টুকুৰাও মানে মিহি হ'ব, পটককৈ গলিব। আচলতে চাবোন টুকুৰা মিহি হোৱাতকৈ পটককৈ গলিব। তাৰপিছত মই মিক্সিত ধুনীয়াকৈ পাতখিনি ধুই মিক্সিত মাৰি ল'লোঁ আৰু এয়া হেঁচি মই ধুনীয়াকৈ ৰসখিনি উলিয়াই লৈছোঁ। আৰু ৰসখিনি যিমান পাৰে চেপি উলিয়াই ল'ব। তেতিয়া ডাইৰেক্ট দিবও পাৰে, কিন্তু ডাইৰেক্ট দিলে চাবোনটো বৰ ঠিক নহয়, আচলতে বৰ খহটা হৈ যাব। সেইটো কাৰণে মই চেপি যিমান পাৰে ৰসটো তাৰ পৰা উলিয়াই দিছোঁ। আৰু ৰসটো মই আচলতে মই বেছি চাবোন নবনাওঁ আজি, খুব বেছি 2 পিচ হোৱাকৈহে মই বনাম। সেইটো কাৰণে মই অলপমানহে পাত দিছোঁ। আচলতে প্ৰথম চেষ্টা কৰিছোঁ কাৰণে মই বেছি মানে বহলা কৰা নাই আৰু কম পৰিমাণে লৈছোঁ। এইখিনি মই গৰম কৰিবলৈ লৈছোঁ। এয়া কেৰাহী এখন গেছত পাতি ল'লোঁ, তাতে মই অলপ গৰম পানী দিলোঁ। গৰম পানীখিনিৰ ওপৰত চচপেনটো বহাই দিছোঁ। লাহে লাহে লৰাই দিব লাগিব। এতিয়া চামুচেৰে যদি লৰাই দিয়ে তেতিয়া চাবোনখিনি খুব ধুনীয়াকৈ গলি যায়। আচলতে চব্বেছ দিব লাগে। মোৰ চব্বেছ অনা হোৱা নাছিলে প্ৰথম, যিহেতু মই কৈছোঁৱেই ট্ৰাই কৰিছোঁ বুলি। তো সেইটো কাৰণে মই আপোনালোকক চেষ্টা কৰিছোঁ দেখাবলৈহে দেই ভিডিঅ'টো। তাৰপিছত লাহেকৈ মই যিখিনি কাঢ়ি লৈছিলোঁ সেইখিনি পাতৰ ৰসখিনি দি দিলোঁ। এতিয়া মই লাহেকৈ তাৰপিছত অকণ ঠাণ্ডা হ'বলৈ বেছি নিদিব, ঠাণ্ডা হ'লে গোট মাৰি যাব। মোৰ গোট মাৰি গৈছিল দেই, আকৌ গৰম কৰি দিছোঁ মই পানীখিনি দি, তেতিয়া গলি যায়। আৰু গৰমে থাকোঁতেই আপুনি চিলিকন মল বুলি এটা থোৱাৰ কাৰণে মানে চাবোনটো বনাবৰ কাৰণে এটা হেৰি পায়, বাকচ পায় চাবোন বনাবৰ কাৰণে। আচলতে মোৰ ওচৰত তেনেকুৱা চিলিকন মল নাছিলে, সেইটো কাৰণে মই 2টা টিফিন বাতি লৈছোঁ। সেই টিফিন বাতিকেইটাতে মই দি দিছোঁ আৰু চাইছোঁ আৰু হ'বনে নহয়। কিন্তু প্ৰথমবাৰ বনোৱাৰ কাৰণে মই এনেকৈ ট্ৰাই কৰিলোঁ। ফ্ৰিজত ৰখাৰ আগে চাব, ইয়াৰ ফেনৰ অলপমান ফেন উঠি আছে। সেই ফেনখিনি মই কাঢ়ি দিলোঁ, নহ'লে ফেনটো দি থ'লে চাবোন টুকুৰাত মানে ফেনটো উঠি আহি থাকে। তাৰপিছত 1 ঘণ্টাৰ কাৰণে মই ফ্ৰিজত এতিয়া ৰাখি দিম। তাৰপিছত 1 ঘণ্টাৰ পিছত মই চাওক ইয়াত টান হৈ গৈছে, একদম ধুনীয়া চাবোনৰ নিচিনা হৈ গৈছে। ইয়াক এতিয়া এৰাব লাগিব। এৰোৱাৰ পিছতহে আপোনালোকে গম পাব যে সম্পূৰ্ণ চাবোন টুকুৰা নিচিনা হৈছেনে নাই। মই এতিয়া চেষ্টা কৰিম দেই এৰাবলৈ। এয়া চাওক, ফাইনেলি আমাৰ চাবোনৰ যিটো লুকছ, সেইটো লুকছ পাই গ'লোঁ। আচলতে নিম পাতৰ যিটো সেউজীয়া ধৰণৰ কালাৰ, সেই কালাৰটো আহি গৈছে চাবোনত। সাংঘাতিক ধুনীয়া হৈছে। আৰু মই এতিয়া ইউজ কৰিম, আৰু ইউজ কৰি নিশ্চয় মোৰ ভাল লাগিব। আৰু আশা কৰিছোঁ এনেধৰণে আপোনালোকেও চেষ্টা কৰিব ঘৰতে বনাবলৈ। নিম গছৰ পৰা, নিম পাতৰ পৰা আচলতে ঘৰতে কেনেকৈ চাবোন বনাব পাৰি।